ৰণদংগা বুজালো ভেৰগাঁও ৩২ নং ভেৰগাঁও সমষ্টিৰ কাৰণে যি নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যেটো মোক তো আজি ডিমাকুছিত মুখ্য কাৰ্যালয় এটা ললো আৰু আমাৰ ভেৰগাঁও থাকিব খাগ্ৰাবাৰী থাকিব মুখ্য কাৰ্যালয় আমি আজিৰ পৰা আজটো টানিলো দৰটো দিলো গতিকে আজিৰ পৰা ৰণদংগা বুজালো এনেও আমাৰ কাৰ্যকৰ্তাসকলে আগৰ পৰাই কাম কৰি আহিছে গতিকে আজি আৰু এটা সিস্টেমেটিক যাবৰ কাৰণে যাতে এই নিৰ্বাচনটো সুন্দৰভাৱে ফ্ৰী এণ্ড ফেয়াৰ মানে নিয়াৰিকৈ সুচাৰুৰূপে মানে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে আমি নিৰ্বাচন ষ্টেৰিং কমিটিও মানে গঠন কৰিলো আপোনালোকে নিজে নিজে গাঁৱে ভূঞে গৈছে আপোনালোকে গাঁৱত গ্ৰাউণ্ড ৰিয়েলিটিটো লৈছে গতিকে আপোনালোকৰ তাত ৰিজাল্টটো আছে সঁহাৰি কেনেকুৱা ৰাইজে বহু নিস্বাৰ্থভাৱে মানে স্বতঃস্ফূৰ্ত ওলাই আহিছে উৎসাহ যোগাইছে আমাক মানে সাহস দিছে গতিকে এই আশীৰ্বাদটো আমাৰ লগত সদায় থাকিব আৰু ৰাইজে অলৰেডি ডিচিশ্যন এটা লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব তথা পাৰ্টীক ৰাইজৰ সেৱা কৰিবৰ কাৰণে ভেৰগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব আমাৰতো মই ক'লোৱে ৰাইজৰ যি অভূতপূৰ্বভাৱে আমাক যি নিস্বাৰ্থভাৱে তেওঁলোকে ওলাই আহিছে সাহস দিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে গতিকে ২৬ তাৰিখটো মানে ক্লিয়াৰ বুলি ক'ব লাগিব আৰু আপোনালোকে ৰিজাল্টটো পাইছে আজি আমি যোগদান কাৰ্যসূচী মানে ৰখা নাছিলে কিন্তু BPF দল আৰু UPPL দলৰ পৰা আহি তেওঁলোকে 20 জনকৈ অধিক লোকে আজি ইয়াতে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মানে ভাল পাই তেওঁলোকে যোগদান কৰিছে সমষ্টিটোত আপোনাৰ প্ৰত্যাহ্বান কোন হ'ব প্ৰত্যাহ্বান মানে তো চাওক নিৰ্বাচনটো ইয়াতে আজি গম পাম কেইজন মানে প্ৰাৰ্থী থাকিব তো সকলো লগতে যুঁজটো হ'ব কোনোবা এটা লগত প্ৰত্যাহ্বান কোনোবা লগত নহয় সবেই নিজৰ নিজৰ ৰণকৌশল মানে বনাব নিজৰ নিজৰ চেষ্টা কৰিব কোনোতো নকয় যে আমি হাৰি যাম কোনেও নেখেলে যে মই হাৰিবৰ কাৰণে হয় না নহয় কিন্তু বিজেপি দল কাকো হাৰিবৰ কাৰণে নেখেলোঁ বিজেপি দল জিকিবৰ কাৰণে খেলি